অসমৰ জনপ্ৰিয় ইউটিউবাৰ ৰাজীৱ দুৱৰী একেলগে 5টা চৰিত্ৰত অভিনয় কৰিব পাৰে। লগত আছে tetun tamuli ভাওনাৰ ব্ৰহ্মা, এই যে পদুপাত ফুলপাত যে খহি পৰিছিল, এয়া বিদ্যুৎজ্যোতি শইকীয়া। আমি দুয়োকে সম্বোধন জনাব খুজিছোঁ। হেল্ল' 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 সব আন্ধা আন্ধা দেখিছো যে কিয় নাই ৰাতিখন ছানগ্লাছ লগাইলে আন্ধাই দেখিব, খুলি থ জহন নহয় মানে মই নিপিন্ধাকে আহিছিলো, কিন্তু ইমান ধুনীয়া ধুনীয়া ছোৱালী চকু চাট মাৰি গৈছে। ঢিলা মৰা ছোৱালী দেখি একে চকু বহাই দিছো দেই। মোৰ চাট মাৰি দিছে বাৰু দেখি নহওক, সকলোকে হেপী বিহু। কি কলি হেপী বিহু। এনে বাপেৰে অসমীয়া ভাষাটো কি বন্ধকত দি থৈ আহিছে? হয় আমাৰ চলি যায়, গিলামত চলে। চলি একে আমেৰিকা পাগে, ইংৰাজৰ ঘৰত লেট্ৰিন চাফা কৰি থাক। নিজৰ ইমান হয়নে নহয়, নিজৰ ইমান ধুনীয়া ভাষা এটা থাকোঁতে লোকৰ পৰা কেলে ধাৰ কৰি মৰিব লাগে বাৰু কওকচোন ৰাইজ। আজিকালি ফেচবুকে চাব নে হোৱাটছএপে চাব, হেপী বিহুটোহে আগত ওলায়। এই অসমীয়াত ক'লে কি তোৰ মোৰটো খোজা যায়, হা মাটি বাঢ়ি যায়। অসমীয়াত ক। নমস্কাৰ ৰাইজ। প্ৰথমেই ৰঙালী হিয়া ভৰা মৰম ওলগ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ। এতিয়াহে বাপেৰে বন্ধনৰ লোনটো মাৰিছে, হয় নহয়? অসোন এই ধুনীয়া হাঁহি আছে চাচোন, সেইফালে চা। কোনজনী এই খুটাটো ফাকে ধুনীয়া হাঁহি আছে চাচোন। কোনজনী? কুকুৰ মতা মানুহ ধুনীয়া হাঁহিছে বুলি ক'লে ছোৱালীয়েহে ধুনীয়া হাঁহে, আমি মতাবিলাকে কুকুৰৰ নিচিনাকে হাঁহো। আৰু দাদাহঁত ইয়াক থপৰতে মাৰকচোন, থপৰকে অলগদ্ধটো এইটো। এইটোৱে মদ খালে নেকি বাৰু? হিলি থাকে, খাইছে বেলেগে হিলিছে এখেতে। আচ্ছা আপোনালোকে এতিয়া মই বিহুৰ লগটো জনাই লওঁ। সমূহ ঘিলামৰাবাসী ৰাইজলৈ ৰঙালী বিহু তথা আগন্তুক কাতি বিহু, আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা একেলগে জ্ঞাপন কৰি দিছোঁ হ'লচেলত। একেলগে দি দিলে যে গোটেইখিনি একেলগে 3টা এইটো কাৰণে দিছোঁ, যিজনী মহতি ওলাই যোৱা 2 বছৰ ঘণ্টি বজাই দিছে, এই তাই 11টা বজাৰ পিছতহে ওলাই আকৌ দেই। মহতিজনীৰ নাম কৰুণা। 2 বছৰ আমাৰ ৰাইজক বিহু পাতিবলৈ নিদিলে, নাই দিয়া, হয়নে নহয়? গতিকে এবছৰ পিছত আকৌ সন্তান এটা জন্ম দিছে, অমীকৰণ। তেখেতে দিছে অমীকৰণ, আমি মদ খালে হয় বমীকৰণ। এতিয়া আকৌ ছোৱালী এজনীও জন্ম দিছে, XE। মৰটিক পালে থপৰীয়া গাল ফালি দিম। আৰু এই ষ্টেজ এই মানে ভাগতহে জন্ম দিয়ে। প্ৰথম ৱেভ, ছেকেণ্ড ৱেভ। আপোনালোকে বিশ্বাস কৰক ৰাইজ, ইমান বছৰে কেঞ্চাৰ বেমাৰ সেইটো গ্লেমাৰ গোটোৱা নাই, কিন্তু এই 2 বছৰত এটা সাধাৰণ চৰ্দি জ্বৰে গোটাই দিলে। আমাৰ সকলোৱে জানে চাইনিজ প্ৰডাক্টৰ দাম কম, কিন্তু এইটো চাইনিজ প্ৰডাক্টে গোটেই পৃথিৱী ইকনমি ডাউন কৰি দিলে। এইটো হৈছে কৰোণা মৰতি, হয়নে নহয়? আচ্ছা, এই কৰোণাই এনেকুৱা এটা জ্বালা দিলে প্ৰভু, আপোনালোকক মই কওঁ, গৰুক পিন্ধোৱা মুখৰখন এতিয়া মানুহে পিন্ধি থাকিব লগা হ'ল। মাস্ক ধুনীয়া ধুনীয়া ছোৱালীবিলাকে লিপষ্টিক লগাব নোৱাৰা হ'ল। ছোৱালীবিলাক চাবও নোৱাৰো, আধা চাটা পৰি থাকে। যিবিলাক ছোৱালী মুখখন ঢাকা সেইজনীতো দেখাই নাপায়, চকুকেইটা তহঁতকে জিলিকি থাকে। সিদিনাখন মাইকী মানুহজনীক লৈ পেলাই মোৰ নিজৰ মানুহজনীক লৈ বজাৰলৈ গ'লোঁ। বজাৰ কৰি আহি আছোঁ, পুলিচ এজনে দিলে থাপৰকে লগাই। মই বোলো দাদা কিয় মাৰিছে? কৈছে কুকুৰৰ প্ৰতি তই মোৰ মানুহজনীক উঠাই আনিলি। মাস্ক পিন্ধা আছে। তাৰপিছত মোৰজনী বিচাৰি ফুৰিছোঁ, তাই না মাছৰ বেপাৰীটোৱে নিজৰ বুলি ভাবি লৈ গুচি গ'ল। মাস্কতকে ডাঙৰ ডেঞ্জাৰ বস্তু হৈছে SOP। SOPয়ে মোৰ জীৱন ধ্বংস কৰি দিলে ৰাইজ। কেনেকে কৈ আছো শুনক, বিয়া পাতিলে বোলে 100জনহে যাব পাৰে। এতিয়া বাছখনত উঠিলে 100টা মানুহ নমাব নোৱাৰো। 1 নম্বৰটো মই থাকি গ'লো, মোৰ বিয়া। মই কাকো নাযাব বুলিও ক'ব নোৱাৰিলোঁ। এইটোৱে অকলে 10টা মানুহৰ খাদ্য খায়, অলগদ্ধটোৱে দেই। ইয়াক এনে 90টা, ইয়াক ধৰি 100টা। তাৰপিছতে এতিয়া বৰযাত্ৰী উঠি গ'ল, কি কৰিম? 100জন উঠিবই, 100জনতকৈ বেছি যাব নোৱাৰে। মই দৰাটো থাকি গ'লোঁ। মোৰ সখীয়ে গৈ পেলাই মই মাইকী মানুহক বিয়া কৰি গুচি গ'ল। পিছত বেলেগ এজনীক বিয়া পাইছোঁ যেনে তেনে, হয়নে নহয়? এতিয়া কৰোণাতকৈ ডাঙৰ ডেঞ্জাৰ বস্তু হৈছে আমাৰ ইলেকশ্যন, বুজিছা নাই?
এবাৰ পঞ্চায়ত ইলেকশ্যন হৈ গ'ল নহয় আমাৰ ঘৰৰ ওচৰৰ দা এজন আছিলে তেখেতে মানে নেপালী মানুহ আৰু গাখীৰ বেচে তেখেতে ইলেকশ্যনৰ পৰা ভোট দি ওলাই আহিছে আহি পেলাই গালি পাইছে মই বোলো অ' দাই কিয় গালি পাইছে দাই কথা নকবি আৰু চেতিদা চেতিদা দাই কথা নকবি ইলেকশ্যনত ভোট দিবা কাৰণে গৈছো মোৰ নাম গুণ চেত্ৰী ইলেকশ্যনত ভোটাৰ লিষ্টত গণ্ডগোল কি আহিছে ইলেকশ্যনত ভোটাৰ লিষ্টত 9খন আহা আহিছে গুণ চেত্ৰী কি বেয়া বেয়া গোন্ধাও নেকি না মোৰ বহিনৰ নাম লাহৰি চেত্ৰী ইলেকশ্যনত আহিছে গাহৰি চেত্ৰী তেখেতৰ পৰা যেনে তেনে পলাই আহিলোঁ আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ এজনে আমাৰ আমাৰ চিলঠীয়া তেখেতৰ ওচৰলৈ গ'লো তেখেতৰ একদম জকি আছে মই বোলো দাদা কি হ'ল না আমরা ভোট দিতাম না ইলেকশনে গন্ডগোল আমার ভাইয়ের নাম গিয়াসুদ্দিন আলী ইলেকশনে আইসে পিয়াসুদ্দিন আলী ওইটা কি কাটটা খায় আমার নাম শুকুর আলী ইলেকশনে আইসে কুকুর আলী আমি কি ঠ্যাং ডাঙিয়া মুটে হ্যাঁ আচ্ছা ভাইটি তই ধুনীয়াকে ৰাইজৰ লগত কথা পাত মই চিটিককে অকণ কিবা এটা খাই আহোঁ দেই এইটো মানে 1 মিনিট সময় লৈছোঁ চিটিককৈ মুতিব নালাগে আমাৰ যিসকল সৰু ল'ৰা ছোৱালীয়ে চকী লৈ আছে তেওঁলোকে চকীসকল আমাৰ এই মহিলা দৰ্শকৰ কাৰণে যদি এৰি দিয়ে কি হ'ব হয় হয় জয় বিহু নহয় জানো হয় না মোৰ এটা প্ৰব্লেম এটা হৈছে মানে অহাৰ পৰা মই আমাৰ বনমালে চাই আছোঁ কিন্তু এইফালে চাব পৰা নাই চকুটো চাট মাৰি ধৰিছোঁ কেলৈ বাৰু নাই দিনতে জোনবাই ওলাইছে ইয়াত ইমান বুজি পোৱা নাই আমাৰ ছোৱালীখিনিৰ কথা কৈ আছোঁ না ছোৱালীৰ আৰু জোনবাইৰ মাজত বিশেষ পাৰ্থক্য একো নাই জোনবাইও নিজা পোহৰ নাই সূৰ্য পোহৰ জিলিকি থাকে ছোৱালীবোৰ একেই নহয় নিজা একোডাল নাই নহয় মেকআপৰ জোৰতে জিলিকি আছে না মই মিছা কৈছোঁ নি বাৰু কিন্তু আমাৰ ল'ৰাবোৰ একোডাল নাই থুই অকণ লগালে মিঠাটো অকণ আহিলেও হ'ল আৰু বই মালডাল আৰু বেলি মানে মই প্ৰতিজাটোৰ কথা কৈছোঁ ৰাতিপুৱা জহন্তীয়ে অসমীয়াখনলৈ পঢ়ি আছে আৰু বোলে মইনা কি পঢ়িছ বোলে দাই অসমীয়া পঢ়িছোঁ বোলে কচোন বেলিটো কোনফালে ওলায় মণি পিৰিয়ডৰ বাহুনি ফালৰ পৰা ওলায় বোলে ঠিক আছে শুদ্ধ উত্তৰ পাইছ এতিয়া ক বেলিটো কোনফালে মাৰ যায় কোনফালে যায়গৈ মানে লুকায় লক্ষীদাহঁতে কৈ যে পেটিকুটটো মেলি থয় বাঁদলৰ তলেদি সোমাই গুচি আহিলে এতিয়া যি কৰ না আজিকালি এনেকুৱা কিছু ঐ দাই আহিলে নাই ঘৰতে শুই আছোঁ এইটো ডেড বডি এটাহে খোজকাঢ়ি আহিছে অলপতো কথা শুনকচোন বোলে অহা মানুহটোৰ কথা আহিলে বুলি সুধিব লাগে এই বহাগ মাহত উখুন্দাল ইয়াত কোনে থিয় কৰাই থৈছে ঐ এটা লখুন নহয় এইটো মাইক সেইজনী ৰঙা পাই চাদৰ পিন্ধি মায়ে বহি আছে দেখা নাপাওঁ নিজৰ মাৰক দেখা নাপাওঁ লোকৰ মাইকী মানুহ বিচাৰি ফুৰ মই সেইটো কথা কোৱা নাই এইটো যে মাইক্ৰফোন মাইকী ফোন মতা মানুহ এটা হয় সন্মুখত এজনী মাইকী ফোন কেলে ল'মগে তোৰজনী মাইকী ফোন মোৰতো মতা ফোন হ'ব আচ্ছা ভাইটি না আপুনি পেনটো এনেকৈ কেলে ধৰি আছে বেয়া লাগিছেতো পেনটো ধৰি আছোঁ বেয়া দেখাইছে বহুত বেয়া দেখাইছে জধা মূৰ্খ এৰি দিলে যে আৰু বেয়া দেখাব না ধৰি থাকক এবাৰ পদুম ফুলৰ পাহি মেল খা পস্তাই দিছোঁ আৰু মেল খাবলৈ টাইটকৈ মাৰি লৈছোঁ মানে এইখিনিতে মানে ভণ্টি কেইজনমানে চেলফি উঠিলে এই টনা আজোৱাতে বেলডাল ছিঙি থাকিলোঁ আচ্ছা ৰচোন তই যে অলপ আগতে হেপ্পী বিহু বুলি ক'লি তই ইংলিছ জান মানে ন মই ইংলিছ নাজানো মানে ইংলিছৰ প্ৰতি মোৰ বিৰাট টান এটা আছে আগ্ৰহ এটা আছে তেতিয়াহ'লে আজিকালি ফেচবুক হোৱাটছএপত যেনেকৈ জনাই মই তেনেকৈ জনাম তই অসমীয়াত কৈ যাম মই ইংৰাজীত কৈ যাম অসমীয়া ইংৰাজী কৈ যাম সদাজ ভাজন ডিয়াৰ বিহু বলীয়া ৰাইজ দ্য মেড পিপুল অফ ৰঙালীছ সকলোকে ৰঙালীৰ ওলগ জনাইছোঁ দ্য ওলগ অফ কালাৰিংফুল বিহু জাচিং টু ইউ ফ্ৰণ্ট অফ মাই চেল্ফ মষ্ট ৱান্টেড ইণ্ডিয়া ডোণ্ট মাইণ্ড থেংক ইউ ছানী লিঅ'নি জিন্দাবাদ আপুনি অভদ্ৰ নেকি আৰ ইউ আনজেণ্টলমেন নেকি এনেকুৱা উল্টা পুল্টা নকবি কমিটিয়ে কান্দলীয়া চৰ দিব দিছ উল্টা পুল্টা ইজ স্কৰিং কমিটি উইল গিভিং কান্তলীয়া চেট এয়াৰ আণ্ডাৰ চেলেপিং নামি ৰখে আপুনি আই চেড গেট ডাউন হে তেৰিকা অ
মাই গড এনেকুৱা ইংলিছ ক'ব পাৰিবি দেখিছে ৰাইজে কিমান সহায় দিছে মই মই তোক ইংৰাজী শিকাম মই শিকিম তই মোৰ মুখে মুখে কৈ যাবি বেছি একো কষ্ট কৰিব নালাগে দিছ ইজ মাই হেড এইটো মোৰ মাথা দিছ ইজ মাই হেড এইটো আপোনাৰ মাথা জধা মূৰ্খটো এইটো দিছ ইজ মাই হেড এইটো মানে মোৰ মাথা আপোনাৰ ঠিক আছে দিছ ইজ মাই হেড এইটো আপোনাৰ মাথা ইংৰাজী শিকিব আহিছে কাৰ মূৰটো কৈ আছ মাই মানে মোৰ বুলি ক'ব লাগে মোৰ দিছ ইজ মাই হেড এইটো মোৰ নিজৰ মাথা নিজৰ এইটো দিছ ইজ মাই হেড এইটো আপোনাৰ নিজৰ মাথা অভিধান ডিক্সনেৰী মতে ক'ব লাগিব ডিক্সনেৰীত কি লিখা আছে মাই মানে মোৰ এই দিছ ইজ মাই হেড ডিক্সনেৰী মতে এইটো মোৰ মাথা দিছ ইজ মাই হেড ডিক্সনেৰী মতে এইটো আপোনাৰ মাথা অলগদ্ধ চবক বুজোৱাতকে নিজে বুজি থোৱা ভাল দিছ ইজ মাই হেড এইটো তোৰ মাথা হ'ল এয়া দেখিলা অতদিনে মোৰ মাথাত লৈ চলি আছে লোকৰ মাথাত চলি থকা মানুহৰ পৰা মই ইংলিছ নিশিকো